गोबां रोखोमनि समायना रमायना बिबारजों बुंफबनाय जोहोलावफुरि पार्कआ सुबुंफोरनि गोसोखौ गोजोन होदों। तामुलपुर जिल्लानि सुक्लाय सेरफां बियाबनि बेन्दोंनि नावकाटा सुक्लाय दैसानि सेराव थानाय जोहोलावफुरि पार्कनि समायना रमायना बिबार बारिया ओनसोलनि सुबुंफोरनि गोसोखौ गोजोन होनो हादों। बे जोहोलावफुरि पार्कआव बायदि रोखोमनि बायदि गाबनि बिबार नुनायजों लोगोसे उन्दै उन्दै गथ'साफोरखौ बायदि रोखोमनि गेलेमु गेलेहोनानै गोजोननाय होनो हागोन। बेनि अनगायैबो साखाथियाव थानाय सुक्लाय दैसानि सेराव बोसोर गोदानखौ बरायनायजों लोगोसे लावखार ओंखामबो जाफैनो हागोन। ओनसोलनि सुबुंफोरा फोरमायनाय बायदिब्ला बे जोहोलावफुरि पार्कआ गोलाव सम हाग्राजों बुंफबना दंमोन। नाथाय आथिखालाव 29 नं सुक्लाय सेरफां बियाबनि मावफुं सोद्रोमा रनीन्द्र नार्जारिया देरहासार जानाय लोगो लोगोनो 2 बोसोरनि गेजेराव जोहोलावफुरि पार्क बिबार बारिखौ गोख्रों नाजानानै समायना रमायना महर खालामनो हादों। बे गोदानै लुफुंनाय जोहोलावफुरि बिबार बारिनि गाहाय दरखंखौ रायजो राजानि थाखाय बावैसो साननि गेजेरावनो बेखेवनानै होनाय जासिगोन होननानै मिथिनो मोननाय जादों। आङो दिनै आंनि माबाया निजदिबिलि आं दिनै नावकाटा बे फुल बिबाराव फैनायाव आं ओरैबायदि गोसोखौ मोजां मोनदों। बै बिबाराव जों गसंना दोङो बे बिबारखौ नुनानै बे रायजोखौ नुनानै आं जोबोद आंनि जिउखौ मोजां गोथार महरै सानना लाबाय आरो रायजो राजाखौ मा आरो रायजो राजाफ्रा এনেকৈ বনাইদों। মানে কি ক'ব আজি যেটো আজি আমি এই জেউলাপুৰী পাৰ্কখনৰ নাম তাৰমানে আগে পিছে শুনি আছিলোঁ, কিন্তু তাত মানে শুনি চাবলৈ বিৰাট মন গৈছিল। সেইকাৰণে আজি ইয়াত আহিছোঁ, আহি খুবেই ভাল লাগিছে। ইমান ধুনীয়া হৈছে। এই পাৰ্কখন আগৰ পৰা আছিল, তথাপি আমাৰ যিটো বিটিআৰএম চৰ্দাৰ ৰনীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, তেখেতে পাৰ্কখনৰ লগত সদায় তাৰমানে সহযোগ কৰি আহিছে, কষ্ট কৰি আহিছে। তেওঁ বহুখিনি কষ্ট কৰি আছে আৰু তাত দেখিবলৈ পোৱা গৈছে তেওঁ গোটেইখিনি যিমানখিনি মানে ইয়াত মানে হেৰি কৰিছে, ফুলে চুলে বহুখিনি মানে ভাল লাগিছে আৰু খুবেই ভাল লাগিছে। আৰু ৰাইজক কি আহ্বান জনাব এইটো পাৰ্কৰ বিষয়ে? পাৰ্কৰ বিষয়ে আমি ৰাইজক জনাম, আজি আমি আহি কেনে যিটো দেখিলোঁ, আমি তেখেতসকলক ক'ম যে আপোনালোকে এনেকুৱা এখন পাৰ্ক আছে, তাত যাওক আৰু তাত তাৰমানে আমাৰ EMA ইমানখিনি মানে ইয়াত সহায় কৰি আছে। তাৰ পাৰ্কখনক অহাৰ কাৰণে আমি সকলোকে মানে সঁহাৰি জনাম আৰু যে পাৰ্কখনক এবাৰ যাওক। পাৰ্কত কি চোৱাৰ কাৰণে কি কি আছে যিটো আনন্দ লোৱাৰ কাৰণে? ইয়াত আনন্দ লোৱাৰ কাৰণে বহুখিনিয়ে দেখিবলৈ পোৱা গৈছে। ইমান ধুনীয়া ইয়াত মানুহ ফুল বা গছ গছনি যিমানখিনি দেখিবলৈ পোৱা গৈছে, এই পাৰ্কখনৰ পৰা আমাৰ ৰাইজৰ বহুতখিনি মানে আমাৰ হেৰিও হ'ব, যে ইয়াৰ পাৰ্কখনক আহি আমাৰ যিটো অক্সিজেন, সেই অক্সিজেনখিনি আমি তাৰমানে ইয়াৰ পৰা আমি পাবলৈ সক্ষম হ'ম। পাৰ্কৰ পৰা আমি যিখিনি সেউজীয়া তাৰমানে গছ গছনি দেখিবলৈ পোৱা গৈছে, ইয়াৰ পৰা আমি অক্সিজেনখিনিও ল'ব পাৰিম। হয়তো আমি ৰাতিপুৱা যদি এপাক এই পাৰ্কখনত আহি আমি ঘূৰোঁ, আমাৰ দেহৰ মন গোটেইখিনি তাৰমানে একদম সৌন্দৰ্য বা বহুখিনি তাৰমানে আমি অক্সিজেন তাৰমানে পাবৰ কাৰণে সক্ষম হ'ম। আজি দেখিলোঁ ভণ্টিয়ে কৈছিলে মানে পাৰ্ক এখন ধুনীয়া বনাইছে বুলি, আহি ভাল লাগিলে। ইমান ধুনীয়াকৈ সজাইছে, তাতে ইমান ধুনীয়া মেইনটেইন কৰি ৰাখিছে বস্তুকেইটা, বহুত ভাল লাগিছে। মই গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটী আহিছিলোঁ আজি, তো চাব আহিলোঁ। প্ৰথমবাৰ নেকি? আজি প্ৰথমবাৰ হয়। কি দেখা পালে আপুনি ইয়াতে? চাওক, যিহেতু গাৰ্ডেনিংটো যিমান ধুনীয়াকৈ কৰিছে ন, ইয়াৰ এই গাৰ্ডেনিংটো বেছি ভাল লাগিছে মানে এতিয়ালৈকে। আৰু বাকীটো কৰি আছে আৰু তেওঁলোকে কিমান প্ৰচেষ্টা আৰু আগত লৈ আছে, কি কৰে আছে চাওঁ বোলে। ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান মানে কি ক'ম, এনেকুৱা জেগাত আহিবও লাগে, মানুহ অহাটো বেছি ভাল হয়। আহি সন্ধিয়া এনে থাকিলে মনটো ভাল লাগে, ভাল হৈ থাকে, সেইটোৱে ক'ব বিচাৰোঁ বিশেষকৈ।